আছে এইবিলাক মানুহ দেখা পাইছে ওপৰত যাই আছে সেইবিলাক এনেকুৱা মানুহ যিবিলাকক আমি তিৰি মানুহ হিচাপে জানো। তো আমি জানিব পৰা মতে বৰ্তমান আমি যিখিনি ঠাইত আছোঁ আৰু আপোনালোকে যিখিনি ঠাই দেখি আছে ইয়াতে মানে কি হাতী, বনৰীয়া হাতী, বাঘ, শিয়াল সকলোখিনি মানে ওলায় আৰু। A few moments later. তো হে গাইজ ৱেলকাম বেক টু মিলন ব্লগছ। তো এটা নতুন ভিডিঅ'ৰ সৈতে মই আকৌ আহি গ'লোঁ আৰু আজি আমি গৈ আছোঁ এখন মেলা চাব। তো বলক আৰু মই অকলে অহা নাই, মোৰ লগত আহিছে আমাৰ টীম মানে ভিগু ভাই আৰু এইফালে কোনোবা আছে আৰু এনেকৈ আমি গোটেইকেইটা এতিয়া গৈ আছোঁ। তো বলক। তো গাইজ দেখা পাইছে এইখন পাহাৰ দেখা হৈছে আৰু আমি সেইখন পাহাৰলৈকে গৈ আছোঁ। বলক। গাইজ মানে এতিয়া গৈ আছোঁ কিন্তু জেগাবিলাক চেঞ্জ হৈছে। আমাৰ ইয়াৰে এটাও ৰাস্তা চিনি নাপায়, ময়ো চিনি নাপাওঁ। এতিয়া যাই আছোঁ আগত কাৰোবাক সুধি কিনে সোমাম আৰু। তো গাইজ এতিয়া আমি ফাইনেলি আহি পালোঁ আৰু দেখা পাইছে এইফালে পূৰা পাহাৰ পূৰা কুঁৱলী দি আছে বাৰু, অলপ দেখা নাপাব পাৰে। তো এতিয়া আমি ওচৰলৈ গৈ আছোঁ। তো বলক আমি ভিডিঅ'টো পুনৰ আৰম্ভ কৰোঁ বলক। তো গাইজ আমি এতিয়া মানে কি ইয়াতে বুজি আছোঁ, ভিগু আহিবই পৰা নাই, তাতে পূৰা পানীত বুজি গৈছে, নদীত পানী আহি আছে আৰু নদীত সি আহি আছে আৰু এইফালে হৈ আছে পূৰা একদম মানে এইফালে পূৰা জংঘল বুলিয়ে ক'ব লাগিব, গোটেই পাহাৰ আৰু এইফালে ভিতৰৰ ফালে মেলা হৈ আছে, যাই আছোঁ বলক। তো গাইজ থৈ ল'লোঁ আমি চাইকেল পূৰা ছেভ হৈ থাকোঁ আৰু এতিয়া আমি ইফালে গৈ আছোঁ আৰু ইফালে যাব নোৱাৰি, গোটেই ঢিলা নদী না মাজৰখিনি আৰু এইফালে পাহাৰত যাই আছোঁ। তো বলক না কি আমি পুনৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু ইয়াৰ পৰা ইণ্ট্ৰ'টো দিছোঁ। হাই হেল্ল' নমস্কাৰ গাইজ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ইয়াৰ পৰাই মেলা আৰম্ভ, এইফালে পিছফালে দেখা পাইছে পূৰা একদম মানে কি কিবা হৈ আছে আৰু ওপৰত মন্দিৰ চন্দিৰবিলাক পূজা চূজা হৈ আছে আৰু এতিয়া ফাৰ্ষ্ট আমি ওপৰত যাম, তাৰপিছত তলত আহি দেখাম। মানুহ চানুহ নাই এতিয়া, অলপ পিছত মানুহ চানুহ হ'ব। তো অলপ পিছত ভাল লাগিব, অলপ সময় ওপৰে চোপৰে ঘূৰোঁ, তাৰপিছত দেখাই আছোঁ বলক। তো ইয়াৰ পৰাই আৰম্ভ মেইন ঠাই। তো বলক আমি ওপৰত গুচি যাম। গাইজ মই এতিয়া এটা কথা কৈ দিওঁ, ইয়াতে তলফালে একো নাই বৰ্তমান, মানুহ চানুহ নাই, কাৰণ এতিয়া ৰাতিপুৱা আহিছোঁ। অলপ পিছত মানুহ চানুহ ভৰ্তি হৈ যাব আৰু প্ৰথমতে ওপৰত যাই লওঁ, ওপৰত যাই কিনে মন্দিৰ চন্দিৰ আছে মই দেখাম, তাৰপিছত তলত আহিম, মানুহ চানুহ হ'ব। তো চাই থাকক বলক। মই এনে এটা নৰ্মেলি ওপৰৰ পৰা এটা পুৰা ভিউটো দেখাই দিছোঁ, চাই লওক। গাইজ দেখা পাইছে এইয়া পূৰা একদম কুঁৱলীয়ে দেখাই নাপায়, ইমান তলত। আৰু তাৰ পৰাই উঠি আহি আমি ইয়াতে পানী চানী খাই আছে, মানে বহুত ভাগৰ লাগি গৈছে গাইজ, আৰু ওপৰত যাব আছে আৰু গোটেই ঘূৰিম আৰু। তো গাইজ ভিগুহঁতক পানী আনিব পঠাইছোঁ, ওপৰত পানী লৈ যাব লাগিব, নহ'লে একদম জীৱ মৰি যাব, বহুত ওখ একদম দেখা পাইছে। ইয়াত একদম সেনেকৈ এক ৰাউণ্ড ঘূৰিব লাগিবই আৰু উপায় নাই আৰু, আহিছোঁ যাতে যাব লাগবই। এইটো ওপৰত মন্দিৰ এটা আছে, কিবা মন্দিৰ নাজানো, তাতে কিবা পূজা চূজা হৈ আছে। তো দেখাই আছোঁ, চাই দেখোন। তো গাইজ তলৰ পৰা জিৰাই ভাগৰ চাগৰ জিৰাই এতিয়া ওপৰত আহিলোঁ। এইফালে দেখা পাইছে মন্দিৰত পূজা চূজা হৈ আছে আৰু এইফালেও এনেকৈ ভিতৰত গৈ আছোঁ, পূৰা একদম পাহাৰৰ ওপৰত বৰ্তমান আছোঁ। আৰু গাইজ ইহঁতে ক'ৰ ওপৰত উঠি লৈছে চাওকচোন, একদম পূৰা ফটো মাৰতে ব্যস্ত। গাইজ এইবিলাক দেখা পাইছে ন, তাতে সেইবিলাকত মন্দিৰত পূজা হৈ আছে, মানে যজ্ঞ মেলা হৈ আছে। আৰু এতিয়া আমি আছোঁ পূৰা এটা এনেকুৱা ঠাইত য'ৰ পৰা এনেকৈ সম্পূৰ্ণ ভিউটো দেখা পায়, ধুনীয়া এটা ভিউ দেখা পায়। আৰু বেলেগ জেগাত আৰু যোৱাই নাই, এক জেগাতে আছোঁ বৰ্তমান আৰু যাবলৈ চেষ্টা কৰিম, বহুত ভাগৰ লাগে ইয়াতে ওপৰত উঠিলে। ফটো চটো উঠি এতিয়া আকৌ পুনৰ আমি বেলেগ এক জেগাত যাই আছোঁ। ইফালে দেখা পাইছে পূৰা একদম নুমি যাই আছোঁ, তেতিয়া উঠি আহিলোঁ, এতিয়া নুমি যাই আছোঁ, পূৰা একদম অৱস্থা নাই আৰু একদম পূৰা ভাগৰ লাগি গৈছে। আমি জানিব পৰা মতে বৰ্তমান আমি যিখিনি ঠাইত আছোঁ আৰু আপোনালোকে যিখিনি ঠাই দেখি আছে ইয়াতে মানে কি হাতী, বনৰীয়া হাতী, বাঘ, শিয়াল সকলোখিনি মানে
মানে ওলায় আৰু আমি ক'ব নোৱাৰোঁ, তথাপিতো আমি আগুৱাই যাবলৈ চেষ্টা কৰিম। তো ওলাই যদিও গম নাপাওঁ কি হয় কি নহয়, তথাপিতো আমি যিহেতু আজি জংঘলতে আহিছোঁ তো যাম আৰু ওলালে ওলাব, উপায় নাই। আমি তো গাইজ আৰু বহুত দেখাবলগীয়া থাকি গ'ল, কিন্তু আৰু নোৱাৰোঁ, একদম ভাগৰ লাগি গ'ল। দেখা পাইছে একদম ঘাম চাম ওলাই গৈছে। আৰু তথাপিতো যিখিনি বাৰু দেখুৱালোঁ, আৰু এতিয়া তলত যাওঁ, তলত যাই কিনে কিবা অলপ খাওঁ, ভোক লাগিছে বহুত, ৰাতিপুৱা একো খাই হোৱা নাই। তাৰপিছত বাৰু যদি কিবা দেখাব লগা থাকে দেখাই আছে দিয়ক। আমি পাহাৰৰ পৰা উঠি আহিলোঁ, আৰু নাযাওঁ আৰু নুঠোঁ। আৰু মানুহে কোৱা মতে গাইজ সঁচা কথা ক'ব গ'লে ইয়াতে যিমান ডাঙৰ হ'ব লাগিছিল সিমান ডাঙৰ নাই, মানুহ চানুহ নাই, দোকান চোকানো নাই। এনে আহিলোঁ যদিও ভাল লাগিল, পাহাৰ চাহাৰ ঘূৰি, জংঘল ঘূৰি। আৰু এতিয়া ভোক লাগি গ'ল, কিবা এটা খাই লওঁ। আৰু ইফালে দেখা পাইছে ফাইনেলি আকৌ আহি পালোঁ আগত, আৰু কিবা খাই কিনে যাওঁ আৰু অলপ। তো গাইজ ভোক লাগিল, এতিয়া খাব বহিছোঁ আমি গোটেইকেইটা। আৰু দেখা পাইছে এইফালে অৰ্ডাৰ দি দিছোঁ, আহি আছে আৰু খাই লওঁ। তো আহি গ'ল আমাৰ চবৰে কাৰণে পৰঠা, আৰু এতিয়া ফটাফট খাই লওঁ আৰু ঘৰত যাওঁ। তো গাইজ মোৰ হৈ গ'ল খোৱা, আৰু সিহঁতে খাই আছে এতিয়া, আৰু লাহেকৈ আমি যাওঁ আৰু। তো গাইজ এতিয়া আমি তাৰ পৰা আহিলোঁ, দেখা পাইছে আৰু তাতে মানুহ চানুহ নাই, যেনেকুৱা ভাবিছিলোঁ তেনেকুৱা একো নাই। আৰু এতিয়া চিধা ঘৰত যাই আছোঁ। তো ভিডিঅ'টো ইমানেই আছিলে, যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰিব, আৰু যদি ফেচবুক পেজত চাই আছে তো ফ'ল' কৰি দিব। ধন্যবাদ, বাই বাই।